1 2 3 go Hello everyone মই মনিকাই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো কি খবৰ সকলোৰে ভালেই নিশ্চয় সকলো ভালে থাকক আৰু ময়ো ভাল সদায় কোৱাৰ দৰে ভিডিঅ'টিৰ প্ৰথমতে মই আজি ক'ব বিচাৰিছো যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি লাইক কমেন্ট কৰিব আৰু আজি হৈছে দেওবাৰ আৰু আজি উঠা দেৰি হ'ল আৰু এতিয়া মই চাহ বনাই আছো আমাৰ ঘৰত লৰাখনৰ উৎপাত দেওবাৰেতো বহুত উৎপাত হৈ থাকে আমাৰ ঘৰত তাকে আজি দিনটো আৰম্ভ কৰো কেনেকৈ কি কৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম নহলে আহক ভিডিঅ'টি আৰম্ভ কৰো দৌৰিব নোৱাৰে আকৌ কান্দিছা চাওঁ কেলে কান্দিছা চাওঁ এইফালে কৈ দিওঁ কেলে কান্দিছা কৈ দিওঁ আৰু নকৈ দিওঁ কেলে কান্দিছে কেলে কান্দিছা কৈ দিওঁ দৌৰিব নোৱাৰা কাৰণে কান্দিছে এই কালে আমাক কি Trigo. মই এতিয়া টিঙৰ ৰং কৰিম আগতে ৰং আনিছিলো কিনি কিন্তু সেইখিনি কাম নিদিলে এতিয়া মই এই ফেব্ৰিক কিটা কিয় যা বান্দৰ নি যা বান্দৰ হগে যা কি হাক কি হাক কি হাক এতিয়া মই টিঙত ৰং দি আছো এইখিনি টেন্টৰ টিং হয় আগতে এনেকৈ টিঙত ৰং দিয়া নাছিলো কাৰণে কেইবাখনো টিং হেৰালে বিয়া হবালে নিউতে টিংবোৰ হেৰাই এতিয়া ভাবিলো নতুনকৈ যেটো আকৌ কৰিলো চিন এটা দি থওঁ বুলি মই এনেকৈ MG বুলি লিখি দিলো ধেৰ কাম কৰে বুলি দেখাই দিছো এনেকৈ দিলে কি হ'ব ডাঙৰ টিং এটা আনি দিবহি পৰা নাই কাম কৰি দেখাইছে কাম কৰিবলৈ টিংটো ওচৰলৈ লৈ যাব পৰা নাই ওচৰলৈ টিংটো লৈ যাব পৰা নাই সুস্তি কাম কৰিবলৈ নোৱাৰে আমাৰ মালিকে ইয়াত বহি বহি থাকিব দোকানত হয় না ইয়াত টাউনত বহি থাকিব মানে ইয়াত বহি থাকিব কৈ দিয়া আকৌ এডাল সমানত থ'লেহে হ'ব এডাল সমানত থ উঠিছেনে এইটো সমানত থ'ব লাগিব দগা পাল্লাটো সমানত থ'ব লাগিব নেপেলাবা দগা পাল্লা বনাইছে পাল্লাখন বৰ ভাল হোৱা নাই এইটো দগা নি এইটো কেই কেজি দগা এইটো কেই কেজি দগা 30 টকা 30 টকা দগাটো 30 টকা নি এতিয়া অভিমা হৈ যাব ন খাবা নি কেলে তুমি আকৌ তেনেকুৱা লচন দিবা আকৌ চিটিয়াব ৰ'বা আছে ন পানী
মূৰত ছিটিয়াব লাগে কলে পানী আনা কলে গাই থ'ম কেতিয়া ৰ'বা গম পানী এতিয়া ধুনীয়া লাগিছে নাই নাই ঠিকে আছে চাওক এতিয়া ধুনীয়া কৰি দিয়ক আমাৰ ল'ৰাটোক তাৰপৰা আমি এতিয়া ফুৰিবলৈ যাওঁ তুমি ইয়াত যোৱাকৈ যোৱা মই পিছত গৈ আছোঁ চুম যাব গাড়ী লৈ লচা নকৰিবা ধুনীয়াকৈ থাকিবা ৰ'দ কাঘলে আহিছা আকৌ দিয়া আকৌ কাঘলে কি ক'বলৈ আহিছা মাছ আছে নাই পুখুৰীত এইটো নাই যোৱা নি কাৰণ বেয়া পালিছো আকৌ অকণমানি বেয়া পালিকেইটা ছাগলীকেইটা কাৰ আলু খান্দি আছে দেই উঠাই দিছোঁ আলু খান্দিবলৈ আহিলোঁ একো নহয় এইবোৰ ধুই দিলে হেৰি হৈ যাব নালাগে নালাগে এনেকৈ হেৰি কৰি দিলে ভাল আকৌ নে হাতে এই কিবা হেৰি কি নাঙল আছে নাই নাঙলে এটা দুটাহে গৰুৱে আলু বইল কৰিছিলে কি তুমি আহিব লাগে নি হাঁহ কাটি অসমীয়া নহয় বেছি খাইছা নি মাম বেছি খাইছা কি কিনো অঁ তুমি বনাইছা নেকি অঁ দুইটা বইল নকৰা সেইডালে কালি অৰ্পিতাক কি দিলে কালি কি দিলে আৰ্টৰ সেই পৰীক্ষাত অৰ্পিতাই থাৰ্ড পাইছিলে পাপাই এনেকৈ চাই থাকিব আহিলে আৰু ন গৰু আহে তাৰপা ডাম্পাৰ আহে অঁ ক'লৈ আহে ৰাস্তালৈ নামোনে ভাত খাবলৈ লাগে নে নাই খোৱা ভাত ভাত খাবলৈ হৈছে নি ভাত খাবা নাই তুমি কৈ দিয়া খাম কি খাবা হে কি খাবা লেগ পিছে আছে আছে মই খাম লেগ পিচ মানে পানী খাবলৈ ময়ো খাম খানাটো কি খনা নামটো কি কৈ দিয়া নামটো কৈ দিয়াচোন তুমি নমস্কাৰ খানাটো নমস্কাৰ নামটো কোৱা এইফালে এইফালে চাই কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি গগৈ কোচিং কৰি আছ এই হোষ্ট কি হৈছে খানাটো কোনটো তুমি এইটো কোনে দিলে আমিতো আমি তুমি কোনে দিলে আমি দিছে কথা সেইটো খুলি কবা আহিলা ইয়াপা গাড়ী কি হ'ল তোমাৰ ঘৰতে অ মালিক গাড়ী কি হ'ল কক এই বেছি লাগে
12,000 ভাল আছিলে গাড়ীখন গ'ল আমাৰ ভাগ্যত গাড়ী নাই ন নহয় কি কৈছা তুমি ভিডিঅ' কৰি আছোঁ কিবা এটা কোৱা বেয়া সোনকালে কোৱা গাই দিয়া কবিতা এটা গাই দিয়াচোন কবিতা এটা গাই দিয়াচোন কোৱা কোৱা কিবা এটা গাই দিয়া চুলিখিনি বান্ধি তুমি চুলি বাদে মাতিছোঁ কোৱা আকৌ মা তুমি না ভিডিঅ' বনাই আছা ভিডিঅ' দিম আকৌ মই ক'ত চাবা দেই তুমি ইউটিউবত চাবা দেই কেনেকুৱা তোমাক কৈ দিবা মই ওলাম বুলি ক'লৈ ইউটিউবত আমি এতিয়া ভাত খাম যেতিয়া খানা খাওঁ তেতিয়া লাইট জ্বলাই খাওঁ খাওঁ দে অপুক কৈ লৈছোঁ অপু নোখোৱাকৈ আছে যে মোক খাই বুলি নাই এইফালে বমা অঁ খাইছা নাই তাক চোৱাচোন হেল্ল' এভৰিৱান আমি ঘৰ আহি এতিয়া পালোহি লিখা আকৌ তুমি আমি অভিহঁতৰ ঘৰলৈ গৈছিলোঁ আলু খান্দিবলৈ আৰু খানা খোৱাও হ'ল অভি নহয় অঁ কি অভিজিত অভিজিত কি মই অভি বুলি কৈছোঁ আৰু অভি তোমাৰ কোন হয়নো তোমাৰ কোন হয় কৈ দিয়া অভি মামা অঁ আমি অভি মামাৰ ঘৰলৈ গৈছিলোঁ ন কি কৰিবলৈ গৈছিলোঁ মাটি খান্দিবলৈ আলু খান্দিবলৈ আলু খান্দিবলৈ নহয় মাটি খান্দিবলৈ আলুহে ওলাই মাটি খান্দোতে আলুহে ওলাইছিলে ময়ো খান্দিবলৈ মন গৈছিলে তুমি এতিয়া কি লিখিছা কৈ দিয়াচোন কি লিখিছা তুমি ঘৰ ABCD লিখা আকৌ আলু খান্দিবলৈ গৈছিলোঁ আলু খান্দিলোঁ খানাও খালোঁ খন্দাৰ নামতহে আলু খান্দি মেলি আলু আনিলোঁ আৰু কি খালোঁ তাত কৈ দিয়া আলু মূলা আনিলা আলু খান্দি আলু বইল কৰি খালোঁ হয় নহয় ম'ম' সৈতে ভাত খালোঁ গৈ কেনেকুৱা লাগিলে কৈ দিয়া ভাল লাগিলে মূলা আনিছোঁ বুলি কৈ অঁ মূলাও আনিছোঁ আমাৰ শুনে আনিছিলে ন শুনে উঘালিছিলে মূলা আমি কি কৰিম আচাৰ বনাম আচাৰ বনাই আমি দেখুৱাম আচাৰ বনাওঁতে ন কেনেকৈ বনালোঁ আৰু দিনটোত কি কি কৰিলোঁ সেইখিনিকে দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰি দিব ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ সিমানতে সামৰিবলৈ বিচাৰিছোঁ শুভৰাত্ৰি